বন্দে মাতরম ভারত মাতা কি জয় বন্দে মাতরম गासै हादरजों लोगोसे बाक्सानि बाराफेटियावबो खुंफुंदों आंनि हादर आंनि हा अभियान। अभियानाव गुबुन गुबुन थाखोनि गोबां सानखोनि सुबुंफोरा बाहागो लादों। हादरजों लोगोसे रायजोआवबो सोलिगासिनो दं आंनि हादर आंनि हा अभियान। बे अभियाननि बाहागो महरै दिनै बाक्सानि बाराफेटियाव खुंफुंनाय जादों थिंख्लि लानानै हानजा सुरनाय हाबाफारि। ओनसोलनि गासैबो न'निफ्राय थिंख्लियाव हा बुथुमनानै ज' खालामनाय जागोन बाराफेटा बिसिडिसिनि मावख'आव। बेबादिनो बुथुमनाय हाखौ खोन्दो जौगाखां मावख' आरो बेनि उननि थाखोआव गुवाहाटीयाव थानाय कलाक्षेत्र आरो जोबथारनायाव दिल्लीसिम दैथायहरनाय जागोन होननानै मिथिहोदों बे हाबाफारिखौ दैदेनग्राया। बे हाबाफारियावनो हेफाजाब होफादों एसएसबि रैखाथि हान्जायाबो। आंनि हादर आंनि हा बे हाबाफारियाव ओनसोलनि गुबुन गुबुन थाखोनि गोबां सानखोनि सुबुंफोरा बाहागो लादों। बरपेटा रडनिफ्राय अनजय बसुमतारीनि खौरां। আজি এই মোৰ দেশ মোৰ মাটি অনুষ্ঠানত আমি ইয়াত একত্ৰিত হৈ গৌৰৱ অনুভৱ কৰিছোঁ। আজি এই মোৰ দেশ মোৰ মাটি অনুষ্ঠানত আমি এই বৃহত্তৰ খাৰিজা বিজনীৰ বাৰাপেটা ভিচিডিচি অঞ্চলৰ প্ৰায় 500 মহিলা আৰু পুৰুষৰ উপস্থিতিত এই অনুষ্ঠানটো সফল হৈছে আৰু আমি এই অমৃত মহোৎসৱ অমৃত কল যাত্ৰা সাফল্যমণ্ডিত হোৱাত মানে সকলো ৰাইজে উৎসাহ উদ্দীপনাৰে আমি এই যাত্ৰাটো সফল কৰাত অৰিহণা যোগাইছোঁ। ধন্যবাদ। এই প্ৰগ্ৰেম মোৰ মাটি মোৰ দেশ গোটেই ভাৰতবৰ্ষত চলি আছে আৰু আমিও বাৰাপেটাৰ ভিচিডিচিত আজি এই মোৰ মাটি মোৰ দেশ কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ লগত হাউলিৰ পৰা অহা এছএছবিৰ জোৱানসকলে আমাৰ লগত সহযোগ কৰিছে আৰু লগতে সহযোগ কৰিছে আমাৰ ভিচিডিচি চেয়াৰমেন ভাইচ চেয়াৰমেন আৰু মেম্বাৰসকল আৰু বিভিন্ন দল সংগঠনৰ বিশিষ্ট ব্যক্তিসকল সভাপতি সভানেত্ৰীসকল আৰু লগতে আমাৰ যি আত্মসহায়ক গোটৰ আই মাতৃসকল আমাৰ ভিচিডিচিৰ বিভিন্ন ধৰণৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আৰু লগতে আছে আমাৰ CLFৰ ভিঅ'ৰ আৰু আশা কৰ্মী অংগনাবাদী কৰ্মী সহায়িকা বিভিন্ন ধৰণৰ আমাৰ এই অনুষ্ঠানত আজি সহযোগ কৰিছে। গতিকে এই যিটো প্ৰগ্ৰেম এইটো হৈছে গোটেই ভাৰতবৰ্ষৰ চুকে কোণে চলি আছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি আজি আমাৰ ভাৰত চৰকাৰ চলি আছে। আজি যিহেতু আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ ৭৬ বছৰ হৈছে আৰু এই অমৃত মহোৎসৱৰ অমৃতকাল অমৃত কলহ আমি প্ৰতিটো চুককোণৰ পৰা মাটি লৈ এই মাটি আমাৰ ভিচিডিচি অফিচত যাব আজি ৰাঙাচাৰা। আমি এইটো স্থান হৈছে আমাৰ বাৰাপেটা হিন্দু বস্তি নিজদাকুৱা কয় হিন্দু বস্তি নিজদাকুৱা। গতিকে ইয়াৰ এই নামঘৰৰ পৰা আমি মাটি লৈ আমি প্ৰতিটো ঘৰে ঘৰে মাটি লৈ আমি ভিচিডিচি অফিচলৈকে যাম আৰু সেই ভিচিডিচি অফিচত আমি মাটিখিনি জমা কৰিম আজি। আৰু ইয়াৰ পিছত আমাৰ যি গোবৰ্ধনা খণ্ড উন্নয়ন ব্লক অফিচ এই অফিচত আমাৰ এই মাটিখিনি যাব আৰু ইয়াৰ পিছতে এই মাটিখিনি আমাৰ গুৱাহাটীৰ কলাক্ষেত্ৰত যাব আৰু গুৱাহাটী কলাক্ষেত্ৰৰ পৰা গোটেই অসমৰ মাটি জমা হ'ব আৰু তাৰে পৰা আধা মাটি কনকলতাৰ যি আমাৰ আছে কনকলতাৰ তাত যাব আৰু আধা মাটি আমাৰ দিল্লীত যাব। গতিকে এইখিনিয়ে কাৰ্যসূচী। গতিকে মই এইখিনি কৈয়ে আজিৰ এই কলহ মোৰ মাটি মোৰ দেশ কাৰ্যসূচীটো খুব সুন্দৰ হৈছে। ধন্যবাদ জনাইছোঁ।不下车，不下。